আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। আজিৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব ৰাতিৰ পৰিৱেশত পূজা কেনেকুৱা হয়, লগতে দিনৰ পৰিৱেশত পূজা কেনেকুৱা হয়। দুইটা পৰিৱেশত আজিৰ ভিডিঅ'টোত আপোনালোকে পূজা দেখিবলৈ পাব, উপভোগ কৰিবলৈ পাব। বিশেষকৈ হাউলিৰ পূজাখন আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে দিনতো লগতে ৰাতিও পূজা উপভোগ কৰিবলৈ পাব। মৰ্ণিং, স্বাগতম জনাইছোঁ সকলোকে এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে মোৰ চেনেললৈকে। আৰু আজি ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমতে ৰাস পূজাৰ সকলোকে মোৰ ফালৰ পৰা বহুত শুভকামনা জনাইছোঁ। আৰু এতিয়াৰ সময়খিনি মানে খুব ভাল লাগে আৰু ৰাতিপুৱা। এতিয়া যেনিবা 8টামান বাজিলে, মই 8টা চাৰে 8টা বাজিলে আৰু মই বাবুক পিলপিলিত মানে অহা যোৱা কৰে, গতিকে পিলপিলিখনলৈকে বাবুক মই থৈ আহিলোঁ। আৰু তাৰপিছতে এতিয়া মই মোৰ কামবিলাক আৰম্ভ কৰিম। আৰু এতিয়া মানে ছিজনটো এনেকুৱা হৈছে, চাৰিওফালে পূৰা ধান চান কাটি আছে মানুহবিলাকে, গতিকে আমাৰ সন্মুখতো এডোখৰ ধানৰ পথাৰ আছে, ইয়াত দেখিছেনে, তাতো মানে ধান কাটি থকা হৈছে আৰু। ওচৰৰে খুৰী এঘৰৰ হয়, সিহঁতে কাটি আছে। আৰু এনেকুৱা পৰিৱেশ মানে খুব ভাল লাগে। এইখিনি সময়ত ধান চান যেতিয়া পথাৰত মানে কাটি থকা হয় নহয়, খুব বেছি ভাল লাগে। আৰু আমাৰ খেতি যিহেতু বেলেগক দি থোৱা হৈছে, গতিকে আমাৰ একো কৰিবলগীয়া নাই, অকল মানে ধান আহিব ঘৰত। এতিয়া অলৰেডি ধান অলপ আহিলে, মানে আনিলে আৰু বেলেগক দি দিছিলে খেতি কৰিবলৈ। আৰু সিহঁতৰ পৰা যিহেতু বছৰত ধান পাওঁ আমি, গতিকে ধান আধা আমাৰ। আৰু এনেকুৱা ঠাণ্ডা দিনত যে মোৰ মানে এনেকুৱা এলাহ লাগে নহয়, পূজা চাব যাবৰ কাৰণে মানে কাপোৰ কানি পিন্ধিবলৈ বহুত এলাহ লাগে। গতিকে এলাহতে কাপোৰ পিন্ধিবলৈ মনেই নাযায়। আৰু যাব কিন্তু মন যায়, কিন্তু কাপোৰ পিন্ধাৰ এলাহতে মানে বহুত মানে ক'ৰবাত যাবলগীয়া জেগাটো মানে যোৱা নহয়। কাপোৰখিনি পিন্ধিবলৈ বহুত এলাহ লাগে। আৰু যোৱা সময়ততো পিন্ধি যাব পাৰিয়ে কিবাকৈ, যেতিয়া মানে আহিম নহয় ৰাতি, তেতিয়া মানে কাপোৰ খুলি মেলি মানে আজৰি হ'বলৈ ইমান এলাহ লাগে। আৰু মই জানো মোৰ নিচিনাকৈ বহুতৰে। এতিয়া দুপৰীয়া ভাত সাজ খাব ওলালোঁ। আজি মানে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, চাহ খাইছিলোঁ অকল। আৰু বাবুক ৰখি মানে এতিয়াহে ভাত খাব ওলাইছোঁ। আৰু দুপৰীয়া ভাত সাজ আৰু কি বনাইছোঁ দেখুৱাইছোঁ অকণমান। বিশেষ স্পেচিয়েল বাৰু একো নাই, ভাত আৰু এইফালে আলু ভাজি, বিলাহী ভাজিছোঁ, দেখিছেনে কালাৰ কেনেকুৱা হৈছে, খাবলৈ বহুত টেষ্টি হ'ব দেই। আৰু এইফালে কণী মানে বইল কৰি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে এইফালে বেঙেনা আৰু দালি আৰু এতিয়া মই ভাতকেইটা খাই লওঁ, তাৰপিছতে ভিডিঅ'টো। যোৱাকালি ভিডিঅ'টো ষ্টাৰ্ট কৰি থৈ দিছিলোঁ, কিন্তু যোৱাকালি পূজা চাবলৈ মানে যোৱা নহ'লে। আজি ওলাইছোঁ, আজি যাম। আমাৰ ওচৰতে যিখন ৰাস আছে, দুখন ৰাস আছে একেলগে, তাতে আমি আজি যাম। ওলাই মেলি এতিয়া ৰেডি হৈছোঁ। আৰু তাত কি দেখুৱাব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু এতিয়া মানে ওলাই মেলি ৰেডি। আৰু আমাৰ জুনু যাব, বাবু আৰু মই যাম। এতিয়া ওলাই মেলি ৰেডি হৈছোঁ, আৰু 8টা বাজিলে এতিয়া আমি যাম। আৰু আজিকালি যিহেতু পূজাবিলাক ৰাতি হোৱালৈকে থাকে, বা ৰাতি হোৱাত মানুহবিলাক হয়, গতিকে আমিও তেনেকৈ ওলাইছোঁ আৰু অলপ ৰাতি হোৱাতে ওলাইছোঁ। আৰু এতিয়া যাম আৰু ওলাই মেলি ৰেডি হৈছোঁ। আৰু পূৰা ঠাণ্ডা যিহেতুকে, গতিকে চুৱেটাৰ টুৱেটাৰ পিন্ধি লৈছোঁ। কিন্তু চুৱেটাৰ পিন্ধি মানে পূজা চাবলৈ গ'লে ভাল নালাগে। মানে আমাৰ ছোৱালী বা বোৱাৰী সকলোৰে আমাৰ মানে কাপোৰ কি পিন্ধোঁ আমি, আচলতে আমি পূজা চাবলৈ যোৱা কম, কাপোৰ দেখুৱাবলৈ যোৱাটো বেছি হয়। তেনেকুৱা নিচিনা হয়। আৰু এইটো মানে সকলোৰে ক্ষেত্ৰত হয়, মই জানো। মোৰ ক্ষেত্ৰতো তেনেকুৱা হয়, সকলোৰে ক্ষেত্ৰত হয়। কিন্তু যেতিয়া মানে চুৱেটাৰ পিন্ধি পূজা চাবলৈ যাওঁ নহয়, সেই ফিলটো মানে নাহে। আৰু তথাপিও মানে ওলাইছোঁ, আৰু যিহেতু বহুত ঠাণ্ডা, গতিকে চুৱেটাৰ টুৱেটাৰ পিন্ধি ওলাইছোঁ। যোৱাবাৰ ৰাসত ইমান ঠাণ্ডা নাছিলে, কিন্তু এইবাৰ মানে পিন্ধিবলগীয়া হ'ল। আৰু এইবাৰ ঠাণ্ডাটো মানে আহিলে সোনকালে নহয়, যোৱাবাৰ মানে ৰাস সোনকালে হৈছিলে, গতিকে ঠাণ্ডাটো ইমান নাছিলে। এইবাৰ মানে ৰাসটো অকণমান দেৰিকৈ হৈছে, গতিকে এইবাৰ মানে ঠাণ্ডাটো অলপ সোনকালে অহা নিচিনা লাগিছে। আৰু চুৱেটাৰ টুৱেটাৰ পিন্ধি এতিয়া যাম আৰু পূজা চাবলৈ। ৰাস পূজা আচলতে উজনিৰ ফালে, বেকগ্ৰাউণ্ডটো নাচাব। আৰু ৰাস পূজা আচলতে উজনিৰ ফালে অলপ বেলেগকৈ হয়, আৰু নামনিৰ ফালে বেলেগকৈ হয়। উজনিৰ ফালে মানে পুৰণি পৰম্পৰাবিলাক দেখুওৱা হয়। তাৰপিছতে
আমাৰ নামনিৰ ফালে ৰাস পূজাটো মানে পূজা টাইপত মানে পাতা হয় আৰু তেনেকুৱা যেনেকুৱা চামা পূজা বা দুৰ্গা পূজা লক্ষ্মী পূজা এনেকুৱা টাইপতে আমাৰ ইফালে পূজাটো পাতা হয় ৰাস পূজাও তেনেকুৱাকৈ কিন্তু উজনিৰ ফালে খুব ধুনীয়াকৈ মানে নাচিব ৰাস নাচিব তাৰপিছত ৰাধা কৃষ্ণ হ'ব এইবিলাক খুব বেছি ভাল লাগে মই উজনিটো ৰাস পূজা চাইছোঁ ভাল লাগে আৰু আমাৰ নামনিটো বহুত বেছি ভাল লাগে যদিও পূজা টাইপত মানে পাতা হয় গতিকে আজি তেনেকৈ ওলাইছোঁ আৰু কি দেখুৱাব পাৰোঁ নাজানো গতিকে এতিয়া আৰু একেবাৰে ফাইনেলি ৰেডি হৈ গ'লোঁ এতিয়া যাম আৰু তাত গৈ কিবা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু এনেকুৱা নহয় যে পূজা আগতেও পূজা মই বহুত দেখুৱাইছোঁ মানে পূজাত একেখিনি বস্তুকে দেখুৱাই থাকিবলৈ ভাল নালাগে চামা পূজাত গৈছিলোঁ তাত মানে যিখিনি বস্তু দেখুৱাইছোঁ এইখন ৰাসতো তেনেকুৱাকৈ মই সেইবিলাক বস্তুকে নেদেখুৱাওঁ মানে এইবাৰ চাওঁ কিবা যদি মানে বেলেগ ধৰণে দেখুৱাবলগীয়া বস্তু আছে সেইখিনিহে মই ভিডিঅ'ত মানে কেপচাৰ কৰিম বুলি ভাবিছোঁ আৰু যদি তেনেকুৱাই ছেম বস্তুবিলাক তেতিয়াহ'লে মই নুঠাওঁ ভিডিঅ'ত আৰু এতিয়া ভিডিঅ'টো কণ্টিনিউ চাই থাকিব বুলি আশা কৰিছোঁ গতিকে বলক একেলগে আমাৰ গাতিৰ ৰাস চাবলৈ যাওঁ আৰু ফাইনেলি আমি আহি পালোহি পূজা বহুত ভিৰ আজি মানে বহুত মানুহ আৰু যিহেতু আমি দুইখন ৰাসতে আজি পূজা চাম আজি এখনত মানে দীপান্বিতা ডেকা আছে আৰু আনখনত ফুকন বড়ো আছে গতিকে আমি দুইখন ৰাসতে উপভোগ কৰিম ৰাস আৰু এইফালে আমি এতিয়া মানে দোকানত পাণ চান খাই লৈছোঁ আৰু কিবা কিবি তাৰপিছতে অকণমান ফাংচন চাম এতিয়া চলি আছে পুৰা গান এনজয় কৰি আছোঁ আমি আৰু বহুত মানুহ আমি মানে অলপ পিছত আছোঁ খোজকাঢ়ি আছে পুৰা পূজাত আৰু আজি নেক্সট ডে আজি আহিছে আলহী এইফালে ভাইটিহঁত আহিছে তাৰপিছত সি গাহৰি বনাইছে মানে দেখাই দিছোঁ গাহৰি এয়া গাহৰি বনাইছে পুৰা টেষ্টি টেষ্টি গাহৰি আৰু এইফালে মই বনাই আছোঁ ব্ৰইলাৰ মাংস আৰু বনিতাই বটি আছে চাটনি কিহৰ চাটনি বনাইছা ঐ কিহৰ চাটনি বনাইছা জ্বলা আৰু ঘাটা অঁ দে বানো ভাইটিহঁত দেউতাহঁত আহিছে মানে আৰু আমি গৈছিলোঁ বজাৰলৈকে বজাৰৰ পৰা আহিলোঁ এতিয়া ভাত পানী সকলোৱে ৰাতি পূজা চাই আৰু আমিও আগতে মানে ৰাতিয়ে পূজা চাই আহিছোঁ আজি প্ৰথমবাৰ গৈ আছোঁ দিনতে পূজা চাবলৈ আৰু আজি গৈ আছোঁ আমি হাউলিত এতিয়া আমি বৰপেটাৰত আহি পালোহি আৰু গৈ আছোঁ আৰু প্ৰথমবাৰ দিনত পূজাৰ মানে এক্সপিৰিয়েঞ্চ ল'ম আৰু কেনেকুৱা লাগে নাজানো ভালে লাগিব নিশ্চয় আৰু বিশেষকৈ হাউলিত যিহেতু পূজা ভালেই হয় আজি যিহেতু পূজা শেষ গতিকে ৰাতি আহিবলৈ মানে বহুত ভিৰ হ'ব সেইকাৰণে আমি দিনতে আহি গ'লোঁ দিনত বুলি ক'লেও মানে এতিয়া 3:30 বাজিলে আৰু আমি গৈ পাওঁতে 4টামান বাজিব তাৰপিছত সন্ধিয়া হোৱাৰ লগে লগে মানে আমি উভতি আহিম ৰাতিলৈ এতিয়া সোমালোঁ ডিলাৰত গাড়ী ডিলাৰত মানে গাড়ীখনৰ কিবা লাইট এটা কিবা এটা হৈ আছে তাকে মানে ঠিক কৰি আছে গতিকে আমি এতিয়া অকণমান বহিছোঁ বাবুৱে ময়ে এইফালে গাড়ীখন মানে লাইটটো ঠিক কৰি আছে আৰু সোনকালে যাম বুলি কৈছিলোঁহে কিন্তু নাজানো কেইটা বাজিব আজি মানে গাড়ীৰ কাম মানে বহুত দেৰি লাগে যিহেতুকে গতিকে কিমান টাইম লাগে নাজানো আৰু
এতিয়া ইয়াতে অকণমান আমি বহি ৰিল চিল বনাই লওঁ দুটামান, তাৰপিছতে যাম আৰু কামখিনি হ'লে। আৰু হৈ গ'ল কিজানি ইমান দেৰি নালাগিলে, কাম হৈ গ'ল আৰু 5 মিনিটতে হৈ গ'ল আৰু মানে ইমান দেৰি নালাগিলে। আৰু এতিয়া আমি ওলাইছোঁ যাবলৈ। ফাইনেলি আমি আহি পাই গ'লোহি হাউলিৰ বিশাল ৰাস পূজাখনলৈ। আৰু বলক আজিৰ ভিডিঅ'টোত আমি উপভোগ কৰোঁ হাউলিৰ ৰাস পূজাখন দিনত কেনেকুৱা হৈছিলে আৰু ৰাতি কেনেকুৱা হৈছিলে, দুইটা পৰিৱেশত আজি বলক তেতিয়াহ'লে আমি পূজাখন উপভোগ কৰোঁ এতিয়া একেলগে।
সময় হৈছে 6:30 আৰু আমি আহি ঘৰ পালোহি হাউলিৰ ৰাগ চালোঁ খুব বেছি ভাল লাগিলে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো অকণ দেখুৱালোঁ আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে বহুত বেছি ভাল পাইছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে বহুত সোনকালে আকৌ লগ পাম আজিলৈ ইমানেই বাই বাই গুড নাইট